তো আমি যাত্ৰা আৰম্ভ কৰিলো আমি পেডেলিঙত যাত্ৰা আৰম্ভ কৰিলো পেডেলিঙত আমি উঠিলো চাইকেলত 22 চাইকেল আৰু এডি 24 চাইকেল আজি বাঘা পাগলা নাহিল মালটাই ফোন কৰি থাকাৰ কাৰণে মালে ডাঙৰ ব্ৰেকআপ বুলি আহিব কান্দি কান্দি এটা চাইকেল চলাবা চুপ চাপে কান্দি কান্দি চাইকেল চলাব আমাৰ অসমৰ চলিগিলাৰ মেইন ইটাই প্ৰব্লেম মাল থাকলি তাহক মনজ এই মনজ নামৰ চলিতা ভালটো আমি প্ৰথমতে এটা পেকেজ ল'ব যাইছোঁ কিবা এটা কি ল'ব যাব লাগে আনবক্সিং কৰি দেখাম নকৰোঁ মিছাও কৈছোঁ ইলা জামৰ গাছ বাঙালত ধৰি বাঙালৰ অত্যাচাৰত খাব নোৱাৰি বাঙালৰ অত্যাচাৰত এটাও খাব নোৱাৰিলোঁ ধুনীয়া চেক্সি ৰাস্তা সৰু সৰুকৈ পানী উঠছে অলপ অলপ ৰাস্তাৰ মাজত পানী উঠছে ইয়াতে মাছ চাছ মাৰিব পাৰা যদি মাছ মাৰিব খুজিছা বস্তি এডাল লৈ আহিলি হ'ল তইও বানে আছা এখান বগা গাড়ীখনে কিবা মুখ মেলি থকা হেন পায় আগতে ইয়াতে ভূত চুত ওলাইছিল বুলি কৈছিল আমাৰ এটা 7 দিনত গাইছ ভালকৈ চাই লওক ভূত ওলাইছিল কিবা এটা ওলা নাছিল আৰু এয়া আগত এই দুটা কিবা 3টা ছাগলী এক্সিডেণ্ট হৈছিলে চুইচাইড কৰিব আহিছিল গাৰ্লফ্ৰেণ্ডে ধোকা দিছিল এই গানটা বহুত ক্ৰিয়েটিভ ভাবছো দিন লাগছে এটা লিৰিক্সটা ভাববা লাগে এনেকৈ গানৰ কাৰণে এতিয়া ব্ৰইলাৰৰ খেতি কৰে এই ঘৰটাত এই জিন্টুৱে আজি আমি কিবা ল'ব কিবা এটা অৰ্ডাৰ আহিছে আজি জিন্টুৱে বৈদ্য পাৰ্টি দিব আমাক অবিনাশ বস্তু বুলি এটা আছে আৰু এইখন হৈছে দৌলগুমা মহাবিদ্যালয় নেকি উচ্চ মাধ্যমিক বিদ্যালয় এই ভালকে কায়ো নাচাৰিলে বস্তু আমি দুইজনে চাম তেতিয়া বেলেগ কথা দোস্ত আজিকালি ফ্লিপকাৰ্টৰ পৰা বস্তু অৰ্ডাৰ দিছে কি আহিছে ভালকে চাব আনবক্সিং কৰিব লাগিব চলিয়ে শুৰু কৰতে হে বিনা কুচি বাক্স দিকে এখন দিলে কুস্তি দিছে না কুস্তি দিছে এইখন ইয়াৰ বাহাটা মজা সেইকাৰণে তো ইমান দাম সেইকাৰণে পইচা বেছি বাহাটাটো লৈছে নেকি বাহাটাটো দাম লৈছে দামটা লৈছে গান গাই না গাইছো একবাৰ অ'কে আমি আহি এই ৰাস্তাতে সোমালো জিন্টুৱে হেডফোনডাল ল'ল গান গাইছে হেডফোনডাল ঠিকে আছে সেইলা সুন্দৰ পৰিৱেশ কোনবা বা মই দেখা পোৱা নাই এনে হৈছে ইলা জিকাৰ খেতি বুলি কোৱা হয় কিলো 10 ইলা লাউৰা যাই আছো গান শুনি আছে জিন্টুৱে হেডফোন লৈছে নতুন হেডফোন লৈছে আমাক পাত্তাই নেদা হৈছে ব্ৰইলাৰৰ খেতি ইয়াতে কৰা হয় ইয়াতে আপিৰ গল্প হৈ আছে এইখন গাঁৱত কাই বুঢ়াৰ লগত বিয়া হৈছে কোৱাৰ লগে লগে ইয়াতে নামটা ওলাই দিছে মানে আৰু তাক লাইনো মাৰছিল আমাৰ মাফিয়াই কিন্তু লাইন নাপাল অলপৰ কাৰণে মিষ্টেক হ'ল কিয় মিষ্টেক হৈছে টাইমৰ কাৰণে সেইকাৰণে সেইটাই মিষ্টেক হৈছে আৰু পাৰ্থ কি বাইক আৰু পাৰ্থ কি পালচাৰ বাইকখন আনবা খুজিছিলি বাপে আনবা নিদিল নেকি কৌশিক এই আমি পালোহি মডেল স্কুল এতে পঢ়াৰ কাৰণে অলপ টাকা থাকবা লাগব নহ'লেও হ'ব ভাল নাম্বাৰ পাবা লাগব যা কৰোণা তাতে কৰোণা ৰাখছিল স্কুল নহয় অকণ ভূত চুতে বাহাল হৈছে কিজানি নাজানো ইমান দূৰ কিন্তু এইটাই হৈছে মডেল স্কুল মাটিয়া টেং টেং এইবিলাক ধুনীয়া গাছ ৰুইছে এই গাছগিলা ডাঙৰ হ'লে আৰু ভাল লাগব এটা টিঙৰ ঘৰ গাইছ রাস্তাটা কিন্তু বেয়া গাইস
হিমালয় পৰ্বতৰ সৰু পাহাৰ হাজংপাৰা পাহাৰ বুলি কয়, মাটিয়া হাজংপাৰা পাহাৰ বুলি কয়। যোৰহাট একেবাৰে 102 কিলোমিটাৰ নহয়, বেছি দূৰ, গম নাপাওঁ, গুগলত চাই ক'ব লাগিব। হৈছে এছিয়াৰ ভিতৰত ডাঙৰ ডিটেনশ্যন কেম্প, আৰু ইয়াতে বাংলাদেশীগিলাক ভৰি বান্ধি ৰখা হ'ব বুলি শুনা পাইছোঁ, আৰু হ'বও পাৰে। দেখা পাইছে বহুত ডাঙৰ, এই এৰিয়াটা বহুত ডাঙৰ, কিন্তু নেদেখাম। দেখাব লাগিলে পইচা দিব লাগিব, পইচা দিলেহে আমি ভিতৰত সোমাই আনে দেখাম। হৈছে আমাৰ ইয়াৰ লাইট হাউচ বুলি কোৱা হয়, লাইট হাউচ। তাতে লাইটৰ ঘৰ থাকে, তাতে মানে লাইটগিলা কিবা কৰি থয়। অলপ পিছত দেখা পাব, মেইন মানে সোমা যোনখন গেটখন দেখা পাব। আমি যাই আছোঁ, দেখাই দিম আপোনালোকক, কিয় নেদেখাম। আৰু এইখিনি হৈছে দিছ ইজ দ্য বিউটি অফ আছাম, আছাম অফ বিউটি বুলিও কোৱা হয়, আৰু কিবা কোৱা হয় মই নাজানো। কিন্তু আৰু কাম মন নাই, আমিও ব্লগাৰ হ'ব লাগে, পইচা চইচা পালি খানা চানা খাম বুলি ভাবোঁ। দুখ আমাৰ, ঘৰত কাম বন নকৰোঁ, বিয়া চিয়া পাতি নেদে। লগা হ'লে বিয়া পাতি দিব কিজানি, আপি চাপি পতাব চতাব পাৰিম কিজানি। সেয়ে আৰু জীৱন। ইল্লাজন পিছত চালি আৰু কি হাঁহি উঠে। জাগাটা মজা, মজা হে তো সজা হে বড়ো। যা 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 যা, হাগা লাগছে না তোর, যা যা, আৰু জোরে দেবা, আৰু জোরে দেবা, বল দি। বুঢ়া হ'ব পাৰে, ৰাইডাৰটা আছে আৰু কি, ৰাইডিং আৰু কি মানে স্কিল দিয়ে। দেখছা গাইজ, পেডেল নামাৰাকে যাই আছোঁ আমি লাইটৰ ঘৰ আহি পাম, লাইট হাউচ আহি পাম। আৰু এইফালে RD ৰেষ্টুৰেণ্ট কম বাৰ, আৰু এইটো হৈছে লাইটৰ ঘৰ। লাইট দিয়ে থাকে, আপোনালোকৰ যে ঘৰত যাই থাকে লাইট জ্বলি যায়, ইয়াৰে পৰা লাইটবিলাক যায়। আমি এতিয়া যাম দমনিৰ ব্ৰিজখনত। এই নাথাকে পুলিচ, আজিকালি লকডাউন নাই আৰু আছে লকডাউন, কিন্তু মানে কাৰফিউ আছে, কিন্তু চাইকেল চলালে একো নকয় বুলি ভাবছোঁ। আহি পালোহি, আৰু এইখনে হৈছে সেই টেক্সি প্লেচখনৰ নাম নাজানো কি বা, এইখিনি কি কয়, শিঙি জানি না কি বুলি কয়, মান্দা কাটা বুলি কয় নেকি, এই যিয়ে কয় কওক। আৰু এতিয়া গৰু, এইটো আমাৰ ছাবস্ক্ৰাইবাৰ। আৰু সেইবিলাক লাডাখৰ পাহাৰ বুলিয়ে কয়, লাডাখৰ পাহাৰ। ধুনীয়া জেগা না এইখিনি, ধুনীয়া, একদম ধুনীয়া জেগা। আমাৰ চেনেলটা বহুত মানে কিবা হ'লে আমিও যাম দে লাডাখ, হ'ব না? মাছ মাৰি আছি গাইজ, মাছ মাৰি আছি গাইজ। দিনে প্ৰায় জোন ওলাইছে, কিয় ওলাইছে গম নাপাওঁ। জোনটাকে সুধি আহিব লাগিব, কিন্তু সুধি আহিব সময় নাই। সন্ধ্যা হোৱাৰ আগতে ঘৰত যাব লাগিব। আৰু ইয়াতে গৰুগিলা হাগছে, গৰুগিলা অভদ্ৰ নেকি কওকচোন, খাব আৰু হাগব। সেইকাৰণে আজিৰ ভিডিঅ'টা এইখিনি আছিল। ভিডিঅ'টা যদি বেয়া লাগছে ভিডিঅ'টা লাইক কৰিব, ভিডিঅ'টা যদি ভাল লাগছে ভিডিঅ'টা ডিছলাইক কৰিব। আৰু আজিৰ ভিডিঅ'টা এইখিনি আছিল। ঘৰত শুই থাক এখন।